ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক প্ৰকৃতিগৃহ, যাক আমি আহোম কালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰমান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। এতিয়া এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। ই তলাতল ঘৰৰ উত্তৰে জয়সাগৰৰ পশ্চিমে আৰু ট্ৰাক ৰোডৰ দাঁতিত অৱস্থিত। ৰংঘৰৰ নিৰ্মাণ শৈলীত ইছলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভুজ আকৃতিৰ। 2 মূৰ আগবঢ়াই ইয়াক ট্ৰেপিজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিকভাৱে ৰংঘৰৰ গাঁথনিয়ে এটা অষ্টভুজৰ ৰূপ লৈছে। ৰংঘৰৰ ছাল অৰ্ধবৃত্তাকৃতিৰ, এটা উভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁথনিয়ে ছালখনক ধৰি ৰাখিছে। চূড়াত নিৰ্মাণ কৰা মগৰমুখী নাৱৰ আকৃতিৰে ৰংঘৰৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহ কণী, বৰা চাউল আদি সামগ্ৰীৰে গঁৰাল তৈয়াৰ কৰে। সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল, যদিও পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই। ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল। বিশেষকৈ বৰালি মাছ, বৰা চাউল, হাঁহ কণী, মাটিমাহ, অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণক বিশেষভাৱে চিমেণ্ট প্ৰস্তুত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দেৱালসমূহত দেৱ-দেৱী, সিংহ, হাতী আদিৰ বিভিন্ন চিত্ৰ অংকন কৰিছিল। ৰংঘৰৰ আকৃতি 2 খলপীয়া ইটা বৰণীয়া এটা খেল উপভোগ কৰা ঘৰ। ই দেখিবলৈ হাঁহ কণীৰ দৰে। 88 ফুট আৰু 36.5 ফুট বহল পেভিলিয়নত একেবাৰে বহি আহোম ৰাজ পৰিয়ালে একেলগে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনাৰ পাছত বথান নামৰ ইংৰাজ বিষয়াজনে 13,000 টকাত ৰংঘৰ আৰু তলাতল কাৰেংঘৰৰ বেৰ কেন আলিক বিক্ৰী কৰি দিছিল।